মহন্ত প্ৰসংগ আজি পদপথৰ দোকানক লৈ দুটা ফৈদত বিভক্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰজন্মৰ পাছত প্ৰজন্মই কটনৰ সন্মুখত দিছিল দোকান হঠাতে কিয় কৰিবলগীয়া হল উচ্ছেদ কিয় খাওগলিৰ বিৰোধিতা কটনিয়ানৰ খাওগলিয়ে বিনষ্ট কৰিব নেকি শৈক্ষিক পৰিৱেশ ঐতিহ্যমণ্ডিত কটনৰ সন্মুখত খাওগলি হ'ব লাগে নে নালাগে এই সমগ্ৰ বিষয় সন্দৰ্ভত আমি কথা পাতিম যেটো আমি জনাইছো যে দুটাকৈ ফৈদত বিভক্ত হৈছে কটন আৰু এই সন্দৰ্ভত যেহেতু ত্ৰিদীপ ভাগৱতী সভাপতি কটন বিশ্ববিদ্যালয় তেওঁলোকৰ এটা ফৈদৰ সমান্তৰালভাৱে তেওঁলোকে যে অভিযোগ উত্থাপন কৰিছে যে সকলো কটনিয়ান তেওঁলোকৰ পক্ষত আছে বাকি এক ৰাজনীতি সোমাইছে বুলি তেওঁলোকে কৈছে আৰু আনটো ফৈদত আমি কথা পাতিবৰ বাবে আমি দেৱানী দত্ত সমান্তৰালভাৱে পাৰভিজ জামান তেওঁলোকক আমি আমন্ত্ৰণ জনাইছো কিছু সময় পূৰ্বে ষ্টুডিঅ'ত তেওঁলোক আহি উপস্থিত হ'ব আৰু আমি বিগত সময়ছোৱাত দেখিছো যিসকল আমি কটনিয়ানৰ কথা কওঁ বা অন্যান্য আমি উদ্যোগী অসমীয়া যুৱকৰ কথা কওঁ যি কৰ্মসংস্কৃতি অসমীয়াগিৰি দেখুৱাইছে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত এগৰাকী যুৱ উদ্যোগী আমাৰ সৈতে আছে ষ্টুডিঅ'ত বিজিত চৌধুৰী মই স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আমি তেওঁৰ সৈতে কথাৰ কাষলৈ যাম আমি উদ্যোগী কটনিয়ানৰ কথা পাতিছো বা যুৱ উদ্যোগীসকলৰ কথা পাতিছো তেনে এগৰাকী যিহেতু ব্যক্তি আমাৰ ষ্টুডিঅ'ত আছে বিজিত চৌধুৰী মই গতিকে আপোনাৰ পৰা জানিব বিচাৰিম প্ৰজন্মৰ পাছত প্ৰজন্মই সেই স্থানত এনেদৰে আচলতে আমি সেই ভেণ্ডিং জোন তাত দেখা পাইছো কিন্তু হঠাতে এনেকুৱা কি হ'ল যে এই ভেণ্ডিং জোন বা এই স্থানে বা এই পদপথৰ এই যি তাত এতিয়া যিসমূহ দোকান সেইসমূহে শৈক্ষিক পৰিৱেশলৈ হঠাতে কিদৰে আচলতে মানে শৈক্ষিক পৰিৱেশ নষ্ট কৰিলে সেই কথা আহি পৰিলে আপুনি যিহেতু সেই স্থানত আপুনি সেই আদৰ্শ দাঙি ধৰিছিলে ইয়াৰ পূৰ্বে যেটো আমি ND24 টিম আমি কটন বিশ্ববিদ্যালয়ৰ সন্মুখলৈ গৈছো বা অন্যান্য স্থানসমূহলৈ গৈছো তাত যিসকল আচলতে যুৱক যুৱতীয়ে এনেদৰে তেওঁলোকে নিজৰ কামেৰে তেওঁলোকে অসমীয়াগিৰি দেখুৱাইছে সেই বাতৰি আমি সম্প্ৰচাৰিত কৰিছো সেই স্থানলৈ গৈ কিন্তু হঠাতে আমি প্ৰায় আজিৰ পৰা দুটা সপ্তাহৰ পূৰ্বত কভাৰ ষ্টৰীত আমি সেই স্থানৰ পৰা কৰিছিলো কিন্তু আজি সেই স্থান সম্পূৰ্ণ খালী সেই স্থান শূন্য হৈ পৰিছে আপোনালোকক উঠাই দিয়া হৈছে সেই স্থানৰ পৰা পোনপ্ৰথমতে মই নিজে এজন কটনিয়ান হিচাপে আচলতে কটনৰ শৈক্ষিক পৰিৱেশটোক মই সদায় অগ্ৰাধিকাৰ দিম শৈক্ষিক পৰিৱেশ বিনষ্ট হ'ব পৰা কোনো ধৰণৰ কামকে আচলতে আমি কেতিয়াও মানি লোৱা নহয় এজন কটনিয়ান হিচাপে এজন ছাত্ৰ হিচাপে আৰু একে সময়তে মই এজন যুৱ উদ্যোগী হিচাপে এটা কথা ক'ব বিচাৰিম যে আমি কৰ্ম সংস্কৃতি অৰ্থনৈতিক জাতীয়তাবাদ এইবোৰৰ কথা কেৱল চিঞৰি থাকিলে নহয় আমি হাতে কামে কৰি আগবাঢ়িব লাগিব নিশ্চয় আপোনাৰ যি কৰকচাই কনসেপ্ট আপোনাৰ সেই চাহকাপৰ কাৰণে জানো যে বহু লোক সেই স্থানলৈ যায় আপোনাৰ ওচৰলৈ যায় বা আৰু কেইবা আছে জয়া অসমৰ কথা ক'ব পাৰো বহুকেইটা উদাহৰণ দিব পাৰো যিসকলে আপোনালোকে আচলতে ইমান দিনে হাতে কামে হিয়া দেখুৱাইছে গতিকে আপোনাৰ ওচৰলৈ এপিঅলা চাহৰ সোৱাদ ল'বলৈ লোকসকল যায় আপুনি কৰকচাইৰ জৰিয়তে আদৰ্শ দেখুৱাইছিলে কিন্তু হঠাতে এনেকৈ আপোনালোকক উঠাই দিয়া হ'ল হয় কথাটো হ'ল যি মই যদি আপোনাক প্ৰথমৰ পৰা ক'ব যাওঁ 8 তাৰিখে ৰাতি গধূলি প্ৰায় 7:30 মান বজাত জিএমচিৰ ফালৰ পৰা এনাউন্সমেণ্ট কৰি গৈছিলে কি আপোনালোকৰ দোকানসমূহ 15 আগষ্টৰ বাবে ইয়াতে মাৰ্চ ফাষ্ট কৰা হ'ব গতিকে আপোনালোকৰ দোকানসমূহ আঁতৰাই দিব লাগে আৰু তেওঁলোকৰ এই এনাউন্সমেণ্টৰ প্ৰতি সঁহাৰি জনাই আমাৰ যিখিনি পদপথৰ যিখিনি দোকানী আছিল তেওঁলোকৰ নিজৰ ঠেলা গাড়ীসমূহ বা দোকানসমূহ আঁতৰাই আন এটা জাগালৈ স্থানান্তৰিত কৰিছিলে তাৰ পিছত কি হ'ল যেতিয়া 15 আগষ্ট গুচি গ'ল 15 আগষ্ট গুচি যোৱাৰ পিছত আচলতে দোকানীখিনি ভাবি আছিলে যে 16 তাৰিখৰ পৰা তেওঁলোকে দোকানসমূহ লগাব পাৰিব কিন্তু 16 তাৰিখে যেতিয়া দোকানসমূহ লগাৰ কথাটো আহিলে তেতিয়া জিএমচিৰ ফালৰ পৰা আহি আচলতে উচ্ছেদ অভিযান চলোৱা হ'ল আৰু যিখিনি দোকান দুই এখন বহাব খুজিছিলে তেওঁলোকক দাঙি নি পেলাই গাড়ীত উঠাই লৈ যোৱাৰ ধৰি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ পিছত কথাটো আহি পৰিলে যে কটনৰ ছাত্ৰসকলে তাৰ আগৰ সপ্তাহত যিটো আচলতে টক শ্ব' হৈছিলে বা এটা বিতৰ্কৰ সৃষ্টি হৈছিলে যে খাওগলি কনচেপ্টটোক লৈ আচলতে যিটো বিতৰ্কৰ সৃষ্টি হৈছিল বিতৰ্কটো এনেকুৱা ধৰণৰ আছিলে যে কটনৰ মূল বিল্ডিং আৰু যিটো হোষ্টেলৰ মাজৰ যিটো ৰাস্তা যিটো গলি এইটো লক্ষ্মীনাথ বেজবৰুৱা পথ নামেৰে যিটো ৰাস্তা আছে তাত খাওগলি দিয়াৰ ধৰণৰ এটা কথা সৃষ্টি এটা শুনিবলৈ পোৱা গৈছিলে মই এইটো ক'ব নোৱাৰিম কাৰণ সেইটো সময়ত মই নিশাৰ ভাগত উপস্থিত নাছিলোঁ আমি যিখিনি শুনিবলৈ পাইছোঁ বা যিখিনি তথ্য আসলে নিউজ চ্যানেলৰ পৰা পাইছো কাৰণে বাকি যি দুটা ফৈদৰ কথা আমি কৈছো কিছু সময় পিছতে তেওঁলোকে আমাৰ এই অনুষ্ঠানত যেটো উপস্থিত হ'ব গতিকে তেওঁলোকৰ জৰিয়তে আমি সেই বিষয়লৈ যাম আসলতে কিয় তেওঁলোকে খাওগলি তেওঁলোকে বিৰোধিতা কৰিছে বা দুটা ফৈদ আহি পৰিছে বা তেওঁলোকে ৰাজনীতিৰ গুণ পাইছে বা আন্তক ফৈদে বহু এনে অভিযোগ প্ৰতি অভিযোগ হৈছে আমি তালৈ যাম কিন্তু মই আপোনাৰ দিশটো জানিব বিচাৰিছো আপোনালোকক উঠাই দিয়া হৈছে আৰু তাৰ পিছত এতিয়া কোনো আসলে সমাধান সূত্ৰ দিয়া নাই কথাটো এনে ধৰণৰ যে খাওগলিটো বিতৰ্ক খাওগলিৰ কাৰণে
প্ৰতিবাদ কৰা হৈছিল যে খাওগলি যিটো কনচেপ্ট এইটো একেবাৰে নতুন আৰু এই কনচেপ্টটো আচলতে কটনৰ মাজৰ যিটো হোষ্টেল আৰু মূল বিল্ডিঙৰ যিটো গলি এইটোক লৈ আচলতে কৰা হৈছিলে কাৰণ শৈক্ষিক পৰিৱেশটো সঁচাকৈ বিনষ্ট হ'ব আমি কিন্তু প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ যিটো পথ নেহেৰু পাৰ্ক আৰু কটন বিশ্ববিদ্যালয়ৰ যিটো সন্মুখৰ পথ হেমবৰুৱা পথ এইটো যিটো প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি দোকানীখিনিয়ে নিজৰ পেট পোহপাল দি আছিলে পৰিয়াল পোহপাল দি আছিলে এইখিনি আচলতে কটনৰ পৰিৱেশ শৈক্ষিক পৰিৱেশ কেতিয়াও বিনষ্ট কৰা নাই এইটো কথা মই নিজে এজন কটনে হিচাপে উপলব্ধি কৰোঁ আৰু নিজে এজন আৰু কটনৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আচলতে সেইটো কথা অনুভৱ কৰে আৰু সেয়েহে ইয়াৰ আগতো বহুবাৰ এনেকুৱা যেতিয়া এভিকশ্যনৰ কথা আহিছিলে তেতিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফালৰ পৰা তেনেকৈ আচলতে দোকানসমূহ ৰাখিব পৰা ব্যৱস্থা কৰিছিলে কাৰণ সেইখিনি দোকানে কেতিয়াও কটনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা নাছিলে কিন্তু এইবাৰ কথাটো অকণমান বেলেগ হৈ গ'ল যেতিয়া খাওগলি বিতৰ্ক আহিলে আৰু যেতিয়া 15 আগষ্টৰ আঁত ধৰি পেলাই তেওঁলোকে যি আমাক দোকানসমূহ আচলতে উঠাব দিছিলে তাৰপিছত 16 তাৰিখে মই অলপ আগতে ক'লোৱেই 16 তাৰিখে যেতিয়া লগাব বুলি ভাবি আছিলে দোকানীখিনি কিন্তু লগাব নোৱাৰিলে জিএমচিৰ ফালৰ পৰা উঠাই দিয়া হ'ল আৰু তাৰপিছত কাইলৈ যিটো পৰিৱেশ আচলতে প্ৰটেষ্ট কৰিব লগা ধৰণৰ যিটো পৰিৱেশ আহিলে কাইলৈৰ কথাটো আছিলে যে ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা কোৱা হৈছিলে যে তেওঁলোকে কথা পতা হৈছে মেয়ৰ ডাঙৰীয়াৰ সৈতে কথা পাতিছে আৰু আমাৰ পদপথৰ যিখিনি ব্যৱসায়খিনিও আচলতে গৈ পেলাই মেয়ৰ ডাঙৰীয়াক সাক্ষাৎ কৰিছিলে তেওঁৰ পৰা আচলতে তেওঁ কিবা এটা বিকল্প ব্যৱস্থা লোৱা হ'লেও যিটো আচলতে যদি কটনৰ সন্মুখত তেওঁলোকে যে খাওগলিৰ কথা কৈছে তাত যিসকলে আজি বছৰ ধৰি কটনৰ সন্মুখত আছিল আপোনালোককে দিব নে যিটো আচলতে এতিয়া কটনৰ আমি যিখন ছাত্ৰ একতা সভা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাবে বা অন্য এক পক্ষক দিয়াৰ কথাও তেওঁলোকে কৈছে সেয়া কি কৈছে তেওঁলোকে এই সন্দৰ্ভত এইটো কথা সঠিকভাৱে আচলতে মই আপোনালোকক কি কৈছে আপোনালোকৰ সমাধান সূত্ৰ কি দিছে সমাধান সূত্ৰ এতিয়ালৈকে তেখেতে কোনো তথ্য এনেকুৱা দিয়া কোনো ক্লিয়াৰিফিকেশ্যন দিয়া নাই তেওঁলোকে কৈছে যে কিবা এটা আশ্বাস এটা দিছে যে কিবা এটা বিকল্প ব্যৱস্থা লোৱা হ'ব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ডিচিশ্যন দিয়া কি কৈছে কিয় আপোনালোকক উঠাই দিলে প্ৰথমে 15 আগষ্টৰ কাৰণ তেওঁলোকে দৰ্শাইছিলে এতিয়া কি কাৰণত আপোনালোকক বহিবলৈ দিয়া নাই তাত হয় আমাৰ পদপথৰ ব্যৱসায়খিনি যেতিয়া গৈ পেলাই মেয়ৰ ডাঙৰীয়াক লগ ধৰিছিলে শ্ৰদ্ধাৰ মৃগেন শৰণীয়া ডাঙৰীয়াক তেতিয়া কৈছিলে যে কটনৰ ষ্টুডেণ্ট ইউনিয়নে কৈছে যে যিটো শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা ধৰণৰ যিটো কনচেপ্ট খাওগলিৰ যিটো কনচেপ্ট সেই কনচেপ্টৰ কাৰণে শৈক্ষিক পৰিৱেশটো বৰ্তাই ৰাখিবৰ বাবে আচলতে তেওঁলোকে দোকানসমূহ উঠাই দিয়াৰ কথা কৈছিলে আৰু কৈছিলে যে তেওঁলোকে এটা বিকল্প ব্যৱস্থা কৰিব এই বিকল্প ব্যৱস্থাটোৰ প্ৰতি আচলতে আমি খুব আচলতে ইণ্টাৰেষ্টেড হৈ আছিলোঁ দোকানীখিনিয়ে বিচাৰিছিলে যাতে যদি ইয়াতো নহয় যাতে বেলেগ এটা পথত হ'লেও কটনৰ শৈক্ষিক পৰিৱেশটো আচলতে দোকানীখিনিও বিচাৰে কেতিয়াও শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাটো নিবিচাৰে দোকানীয়েও কাৰণ দোকানীখিনি আৰু কটনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে এটা যিটো এটা সম্বন্ধ এটা গঢ় লৈ উঠিছিলে এটা একেটা পৰিয়ালৰ কালিৰ সেই বন্ধ হৈ যোৱাৰ পিছত যেতিয়া আমি কটনৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিছিলোঁ বহুতে সেই কথাই কৈছিলে যে তেওঁলোকে কেৱল কটন নহয় সেই আশে পাশে যিখিনি বিশেষকৈ তেওঁলোকক টাৰ্গেট কৰা হয় অতি কম খৰচত বা স্বাস্থ্যসন্মত তেনেদৰে তেওঁলোকে খাদ্য গ্ৰহণ কৰিবলৈ পায় গতিকে তেওঁলোকৰ মাজতো এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে কলৈ যাব কি খাব আৰু কেৱল কটনিয়ানেই নহয় গুৱাহাটী মহানগৰী বা বিভিন্ন লোকসকল আমি যেতিয়া সেই স্থানলৈ যাওঁ তাত এটা সুন্দৰ এটা পৰিৱেশ এটা দেখা পোৱা গৈছিলে কিন্তু মই আপোনাৰ লগত কথা পাতিম ষ্টুডিঅ'ত গুৰুত্বপূৰ্ণ সমাধান সূত্ৰ আগবঢ়াইছে আমিও বিচাৰিম অতি সোনকালে যিহেতু স্মাৰকপত্ৰ ইতিমধ্যে মেয়ৰক প্ৰদান কৰা হৈছে তেওঁলোকে বিষয়টো দৃষ্টি নিক্ষেপ কৰা হ'ব বুলি কৈ আছে কিন্তু যিমান কম সময়ৰ ভিতৰত সকলো আশা কৰিছিল তেনে হোৱা দেখা নগ'ল যাৰ বাবে এতিয়া বিজিত চৌধুৰীৰ দৰে এই যুৱ উদ্যোগীসকলে এতিয়া তাৰ কাৰণে আচলতে চাফাৰ আপোনালোকে কৰিবলগীয়া হৈছে ইয়াৰ পূৰ্বে আমি যেতিয়া আপোনালোকৰ সৈতে কথা পাতিছিলোঁ বা আমি আপোনালোকে যি আচলতে কামেৰে এনেদৰে অসমীয়া গীত দেখুৱাইছে বুলি আমি কভাৰ ষ্টৰিত এটা বিশেষ অনুষ্ঠানো কৰিছিলোঁ বা আমাৰ ষ্টুডিঅ'টো ইয়াত আমাৰ অন্যান্য অনুষ্ঠানতো আলোচনা হৈছে তেতিয়াও আপোনালোকৰ মনৰ সেই ভয় ব্যক্ত কৰিছিল যে আপোনালোকৰ মনত ভয় থাকে যিহেতু লিগেল এতিয়াও নহয় যিকোনো মুহূৰ্তত উঠাই দিব পাৰে কিন্তু তাৰপিছতো ইমান দিনে তেনে কৰা হোৱা নাছিল কিন্তু যেতিয়াই খাওগলিৰ কথা আহিলে বা সেই খাওগলিত যিদৰে এতিয়া কটনিয়ানে অভিযোগ উত্থাপন কৰিছে তাত এতিয়া ৰাজনীতি সোমাই পৰিছে বুলি কৈছে গতিকে তাৰ পিছতহে খাওগলি অহাৰ পিছতহে আপোনালোকক টাৰ্গেট কৰা হ'ল তাৰ আগতে তেনেকুৱাটো পৰিস্থিতি আপোনালোক সন্মুখীন হোৱা নাই হয় আপুনি যদি চাই সৌ যিদিনালৈকে আচলতে কটনৰ সন্মুখৰ সেই ৰাস্তাটোত প্ৰায় 80খনমান দোকান আছিলে আৰু সেই প্ৰত্যেকখন দোকানত যদি আপুনি দুজনকৈ যদি ব্যক্তি চাই কাৰণ দুজনকৈ ব্যক্তি মানে কি দুটা পৰিয়াল আৰু তেনেধৰণে যদি চাই আচলতে প্ৰায় 150তকৈ অধিক পৰিয়াল আচলতে পোহপাল দি ব্যৱসায় কৰি পেলাই চলি আছিলে আৰু দ্বিতীয়টো কথা হ'ল যে
সিদিনালৈকে কটনিয়ান কোনো প্ৰতিবাদ কৰা নাছিলে, কটনৰ কোনো অসুবিধা শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি কোনো আপত্তি উত্থাপন হোৱা নাছিলে। কিন্তু যেতিয়াই খাওগলিৰ কনচেপ্টটো আহিল, খাওগলি বিতৰ্কৰ সৃষ্টি হ'ল, তাৰ পিছতহে এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি আচলতে দুখ লগা পৰিস্থিতি এটাৰ সৃষ্টি হৈছে। আৰু দ্বিতীয়তে কথাটো হ'ল কি, কটনৰ আচলতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যে ধনী মানুহৰ ল'ৰা বা ছোৱালী তেনেকুৱা নহয়, তাত বহুতো মধ্যবিত্ত ঘৰৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও ছাত্ৰ ছাত্ৰীও পঢ়া শুনা কৰে। আৰু তেওঁলোকে ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত গৈ হোটেলত গৈ তেওঁলোকৰ যেতিয়া ভোক এইটো নিবাৰণ কৰিবৰ কাৰণে তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে। আৰু কটনৰ ভিতৰৰ যিখন কটন বিশ্ববিদ্যালয়ৰ ভিতৰত যিখন কেণ্টিনখনত প্ৰায় 40টা বা 50টা মানৰহে চিটৰ ব্যৱস্থা আছে। আৰু কটনত ছাত্ৰ ছাত্ৰী আছে 6000 ছাত্ৰ ছাত্ৰী। আৰু এই গোটেই 6000 ছাত্ৰ ছাত্ৰী আচলতে কটনত একে সময়তে কেণ্টিনখনত তেওঁলোকৰ যি খাদ্য বা যি খাব বিচাৰে এইটো একে সময়তে নাপায়, বা তেনেকুৱা ধৰণৰ অসুবিধা হোৱাৰ কাৰণে আজি কটনৰ সন্মুখলৈ ওলাই আহিব লগা পৰিস্থিতি হয়। আৰু তেওঁলোকে আহি পেলাই দোকানসমূহত আচলতে তেওঁলোকৰ ভোক নিবাৰণ কৰে আৰু আকৌ ক্লাছলৈ গুচি যায়। কাৰণ ক্লাছ থাকে 4-5টা বজালৈকে ক্লাছ থাকে, কাৰণ যিবিলাকৰ প্ৰেক্টিকেল থাকে আকৌ দেৰি হয়। গতিকে তেনেকুৱা আজিলৈকে কোনো এজন কটনিয়ানে তেনেকুৱা শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি কোনো ধৰণৰ কমপ্লেইন তেনেকুৱা ঘটনা আজিলৈকে হোৱা নাই। আৰু দোকানীখিনিও সদায় চেষ্টা কৰে কটনিয়ানক সন্তুষ্টি কৰিবৰ কাৰণে, বা কটনিয়ানে কি বিচাৰে এনেকুৱাখিনি এইটো কথা সদায় সন্মান জনাই দোকানীখিনিও। তেওঁলোকে নিজে কয়, বহুতে মই নিজে যিহেতু তাত থাকিছোঁ, মই বহুত আজি 1.5 বছৰতকৈ অধিক সময় মই তাত কটাইছোঁ। গতিকে তেওঁলোকৰ মুখৰ পৰা শুনো যে যদিও আমি কটনত পঢ়া শুনা কৰা নাই, আমিও যেন কটনৰে এটা অংগ, তেওঁলোকে তেনেধৰণে ফিল কৰে, তেওঁলোকে তেনেধৰণে নিজকে অনুভৱ কৰে। আৰু সদায় কটনখনৰ প্ৰতি এটা যি শ্ৰদ্ধা এইটো সদায় এইটো নিবেদন কৰি আহিছে। গতিকে কটনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হ'ব পৰা কোনো ধৰণৰ কাম বা কোনো ধৰণৰ পৰিস্থিতি দোকানীখিনিৰ ফালৰ পৰাও আমি হ'বলৈ নিদিওঁ। যদি কেতিয়াবা কিবা ট্ৰাফিক বা কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম হয়, আমি নিজেই আচলতে প্ৰশাসনত গৈ পেলাই কেতিয়াবা হয়তো কৈছোঁ যে আমাক আপোনালোকে অলপমান পৰিকল্পিতভাৱে কিবা এটা ব্যৱস্থা সহায় কৰক। গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু নেহেৰু পাৰ্কৰ যদি আমি কথা ক'ব যাওঁ, নেহেৰু পাৰ্কখনৰ যেতিয়া গেটখন আচলতে গোটেই পাৰ্কখন যেতিয়া শুভাৰম্ভ কৰা হ'ল, তাৰপিছত কেইদিনমান আচলতে এইটো কি কয় ট্ৰেফিকৰ কমপ্লেইন হৈছিলে, ট্ৰেফিক প্ৰব্লেম হৈছিলে। তাৰপিছত ট্ৰেফিক পুলিচৰ ফালৰ পৰা তেওঁলোকে আচলতে ৱাকিং জ'ন কৰি দিয়াৰ বাবেও আমি নিজে উত্থাপন জনাই আহিছোঁ, এজন কটনৰ ফালৰ পৰাও উত্থাপন কৰি আহিছে যে ক্ল'জ কেম্পাছ লাগে, ৱাকিং জ'ন কৰি দিব লাগে, তেতিয়া আচলতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে খাওগলিৰ বিতৰ্কটো যেতিয়া সৃষ্টি হ'ল, তাৰ পিছতহে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কথাটো আহিলে। আৰু তেনেধৰণে আমাক আচলতে কটনৰ সন্মুখৰ যি হেমবুঢ়া পথৰ যিখিনি দোকান আছিলে সেইখিনি উচ্ছেদ কৰি দিয়া হ'ল। তো খাওগলি আপোনালোকৰ মানে যিখিনি পদপথৰ দোকান আছিলে বা যিখিনি কটনৰ সন্মুখত ইমান দিনে প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁলোকে আচলতে দোকান দি আহিছিলে, খাওগলি আচলতে আপোনালোকৰ ওপৰত খাওগলিৰ এই প্ৰভাৱ যাৰ বাবে আপোনালোকক উচ্ছেদ কৰা হ'ল। গতিকে খাওগলিৰ কথাটো কনচেপ্টটো অহাৰ লগে লগে ইমানখিনি বিতৰ্কৰ সৃষ্টি হৈছে। আৰু খাওগলি হোৱাৰ পিছত যদি খাওগলি কেনেকুৱা ধৰণৰ কনচেপ্ট হয়, আচলতে একেবাৰে নতুন ধাৰণা এইটো, আমি আগতে তেনেকৈ শুনাও নাই বা আমি তেনেকৈ হেৰিও নহয়। ভেণ্ডিং জ'নটো জানো, কিন্তু খাওগলি যিটো কনচেপ্ট, এই কনচেপ্টটো টোটেলি নতুন হয়। আৰু তাত যে আমাৰ যিখিনি আমাৰ সৰ্বসাধাৰণ দোকানী বা পদপথ ব্যৱসায়ী, তেওঁলোকেতো বহুত বেছি হেৰিৰ পৰা বিলং নকৰে, তেওঁলোকে একেবাৰে সাধাৰণ মানুহ, তাত কেৱল সৰু ধৰণে দোকান দি পেলাই চলি আছিলে, পৰিয়াল পোহপাল দি আছিলে। তেওঁলোকে যে তাত খাওগলি হোৱাৰ পিছত থাকিব পাৰিব তেনেকুৱা ধৰণৰ কথা আমি কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ, যিহেতু ইমান বিতৰ্কৰ সৃষ্টি হৈছে কনচেপ্টটো যেতিয়া ওলালে তাৰ পিছতে। গতিকে দোকানী যুৱ উদ্যোগী হিচাপে এটা কথাই ক'ম যে কৰ্মসংস্কৃতি আৰু আত্মনিৰ্ভৰশীলতা, আমি অৰ্থনৈতিক জাতীয়তাবাদৰ কথা কেৱল চিঞৰি থকাহে শুনো, আমি হাতে কামে কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমাৰ এই সপোনৰ যিটো আচলতে কলিতে আচলতে মোহাৰি দিয়া ধৰণৰ কথা এটা পৰিৱেশ সৃষ্টি হৈছে। আমি এতিয়া কথাটো হ'ল যে খাওগলি বিৰোধিতা কৰা হৈছিল বা এইটো কাৰণে কৰা হৈছিল যিসকলে অত বছৰ ধৰি কটনৰ সন্মুখত আপোনালোকে এই কৰ্মসংস্কৃতিৰ নিদৰ্শন দেখুৱাইছিলে, কিন্তু খাওগলিত যে আপোনালোককে স্থান দিয়া হ'ব তাৰ কোনো নিশ্চয়তা নাছিল। এই খাওগলি অহাৰ লগে লগে সম্পূৰ্ণ বিষয়টো ৰাজনীতি সোমাই পৰিছিল। কটনিয়ানসকলে যিটো অভিযোগ উত্থাপন কৰিছে, তাৰ বাবে কালিৰ নিশাৰ ভাগতো আমি যি প্ৰতিবাদ দেখা পাইছিলোঁ,
এক ভয়ংকৰ প্ৰতিবাদ দুটা ফৈদৰ সৃষ্টি হৈছিল গতিকে খাওগলিত কটনৰ সন্মুখৰ পদপথৰ যিসকল যুৱ উদ্যোগী বা যিসকল লোক আছে আপোনালোকক যদি খাওগলিত সংস্থাপন দিয়া হ'ল হয় ইমান বিতৰ্ক নহ'ল হয় কিন্তু আপোনালোকক তাৰ পৰা উচ্ছেদ কৰি খাওগলিত আন একাংশ লোকক সুবিধা দিব বুলি যেটো কথা ওলাইছে যাৰ বাবে এতিয়া কটনিয়ানে প্ৰতিবাদ কৰিছে যে আমাক খাওগলি নালাগে কিন্তু আপোনালোকৰ যিসকল খাতি খোৱা লোকে কটনৰ সন্মুখত ইমান বছৰ ধৰি আপোনালোকে ব্যৱসায় কৰি আহিছে তেওঁলোকে যাতে বাহাল থাকে আসলতে খাতি খোৱা লোকসকলৰ ওপৰত এতিয়া আসলতে কিদৰে প্ৰভাৱ পেলাইছে বা এই খাওগলিৰ কনসেপ্ট অহাৰ লগে লগে কিয় এই সকলোখিনি সমস্যাৰ সৃষ্টি হ'ল তাৰ বাবে কথা পাতিবৰ বাবে যিসকল কটনিয়ানে কটনৰ ছাত্ৰ একতা সভা এই সমগ্ৰ বিষয়টোত তেওঁলোকে আসলতে গুৰি ধৰি আছে গতিকে আমি তেওঁলোকৰ সৈতে কথা পাতিম এটা বিৰতি ল'ব লাগিব তাৰ পিছতে আমি যি দুটা ফৈদৰ কথা কৈ থকা হৈছে আমি তেওঁলোকৰ কাষলৈ যাম ক'ৰ পৰা এই সমস্যাৰ উদ্ভৱ হ'ল আমি যেহেতু নিজে এতিয়া কথাখিনি কৈ আছো যি দৃষ্টিগোচৰ হৈছে কিন্তু আমি তেওঁলোকৰ মুখৰে আপোনালোকক জনাম আমাৰ পোনপটীয়া সম্প্ৰচাৰ এটা সৰু বিৰতি তাৰ পাছতে আমি উভতি আহিম কভাৰ ষ্ট্ৰীম আচলতে সূত্ৰৰ কথা পাতিছো তেখেতে যথেষ্ট প্ৰেক্টিক্যালি কেইটামান সলিউশন দিছে আশা কৰিছো বিভাগীয় কৰ্তৃপক্ষই দৃষ্টি নিক্ষেপ কৰে আৰু কটনিয়ানৰ সমান্তৰালভাৱে যিসকল পদপথৰ যিসকল ব্যৱসায়ীসকল তেওঁলোকে কি বিচাৰে তেওঁলোকৰ কথাখিনিও তেওঁলোকৰ দাবীও আচলতে যেটো সমানেই প্ৰযোজ্য যাৰ বাবে বিজিতিয়া যে সকলোকে প্ৰতিনিধিত্ব কৰি ষ্টুডিঅত আছে সকলোকে যেটো মাতিবনৰ সামৰিব লাগিব শেষত চমুকৈ তোমালোকে কি বিচৰা মূল কথাটো এইটোৱে যে কটনৰ সন্মুখত আজি প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি যিখিনি ব্যৱসায় আচলতে দোকান দি বা তেওঁলোকৰ পৰিয়াল পোহপাল দি আছে সেইখিনি একেবাৰে সাধাৰণ মানুহ একেবাৰে খাতি খোৱা মানুহ আৰু একেবাৰে দুখীয়া গৰীব শ্ৰেণীৰ মানুহ গতিকে তেওঁলোকে সৰুকৈ এখন কিবা দোকান দি পেলাই এনেকুৱা ধৰণৰ দি পেলাই পৰিয়ালটো পোহপাল দি আছে গতিকে তেওঁলোকে এই ৰাজনীতিৰ মেৰপাছ বা এনেকুৱা ধৰণৰ কথা তেওঁলোকে বুজি নাপায় যদিও আজি দুই এজন শিক্ষিত যুৱক ওলাই আহিছে তেনেকুৱা ধৰণৰ বা মই নিজে এজন কটনৰ ছাত্ৰ হৈ থাকিও তাত আচলতে এনেকুৱা ধৰণৰ কৰ্ম সংস্কৃতি কৰ্ম আন্দোলনৰ দৰে এটা ধাৰণাৰ আদৰ্শৰ সৃষ্টি কৰিছিল মই ধন্যবাদ জনাব লাগিব বিজিত হয় গতিকে একেবাৰে চমুকৈ মই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে সমাধানৰ সূত্ৰটো এইটোৱে বিচাৰিম তেওঁলোকে আমাৰ লগত জড়িত হওক কটনৰ হৈ এক হৈ মাত দিয়ক ৰাজনৈতিক স্বাৰ্থ খুলি দিয়ক বুজি ইহঁতক কোৱা নাই ইহঁতকে পিন্ধিছে বুলি যিসকলে পিন্ধিব চেষ্টা কৰিছে তেওঁলোকে আহি কটনিয়ানৰ হৈ কটনৰ সন্মুখত থকা প্ৰজন্মৰ দোকান দি আহি ব্যক্তিসকলৰ কাৰণে বাস্তৱ দা আচলতে কোনো ৰাজনৈতিক দলৰ সংগঠনৰ নেতা নহয় বিজিত দা কোনো ৰাজনৈতিক দলৰ নেতা নহয় গতিকে আমি এই কটনৰ সন্মুখত বছৰ ধৰি দোকান দি আমাৰ দোকান দি মানুহখিনিৰ কাৰণে আমি গৈছিলো আমি এতিয়া এটা কথা স্পষ্ট যে কটনিয়ান সদায় একত্ৰিত হৈ আছে আৰু কটনিয়ানৰ এটাই কথা যে ঠিক আছে মই সকলোকে ধন্যবাদ হয় যথেষ্ট কষ্টৰ সন্মুখীন হৈছে যথেষ্ট আচলতে সমস্যাৰ সন্মুখীন হৈছে দোকানীখিনি গতিকে সোনকালে এটা সমাধান সূত্ৰ উলিয়াব লাগে ঠিক আছে মই সকলোকে ধন্যবাদ জনাইছো সকলোৰে উদ্দেশ্য একে সমাধান সূত্ৰ লাগে গতিকে সকলোৱে মিলাপ্ৰীতিয়ে যাতে কটনৰ হয় আমি সেইটোৱে বিচাৰিছো মই সকলোকে পুনৰ বহুত ধন্যবাদ জনাইছো আৰু ছাৰে যিকেইটা প্ৰেক্টিকেলি সলিউশন দিছে সেয়াই যাতে হওক আচলতে কটনৰ যি শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ থাকক আৰু সমান্তৰালভাৱে যিসকল খাতি খোৱা লোক তেওঁলোকৰ যাতে জীৱিকা অৰ্জনত কোনো সমস্যাৰ সৃষ্টি নহওক আৰু কটনৰ এই গৰিমা এই ঐতিহ্য অটুট থাকক সকলো একগোট হওক আৰু আজি আলোচনাত এটা কথাই স্পষ্ট হৈছে সকলোৰে উদ্দেশ্য একেই গতিকে তেওঁলোকে কিয় বেলেগ যাত্ৰাপথ লৈছে তেওঁলোকৰ মাজৰ ভুল বুজাবুজি আঁতৰ হওক আমি বিচাৰিছো ইতিবাচক দিশত সকলোখিনি আগবাঢ়ি এটা সমাধান সূত্ৰ ওলাক সেই আশাৰ আজি কভাৰ ষ্টৰীৰ পৰা মই ইভা মহন্তই বিদায় লৈছো নমস্কাৰ শুভৰাত্ৰি